নমস্কাৰ ৰাইজ এণ্ড গুড মৰ্ণিং ৱেলকাম বেক টু মাই নিউ ব্লগ আৰু ৰাইজ এতিয়া প্ৰায় বাজিছে 9:30 10:30 বাজিব হ'ল আৰু এতিয়া গাইজ ওলাইছোঁ মই যাবলৈ আমাৰ আজু আইতাৰ ঘৰত মানে গাইজ আমাৰ আজু আইতা আজি কাজ আছে মানে আমাৰ আইতা ঢুকুৱা হ'ল আজি 12 দিনমান হ'ল চ' আজি কাজ হৈছে চ' তালৈ যাবলৈ ওলাইছোঁ আৰু গাইজ আজি কলেজ নগ'লোঁ আজি তালৈ বুলি যাওঁ বুলি ওলাইছোঁ বৰ্তমান ৰুমতে মানে ভিডিঅ'টো আৰম্ভ কৰিছোঁ আৰু যি কি নহয় গাইজ এইকেইদিন কলেজ গৈ আছোঁ কলেজৰ ব্লগ দি আছোঁ কলেজৰ ব্লগ চাই বহুতে ভাল পাইছে বুলি আশা ৰাখিছোঁ আৰু ব্লগ বনাই গৈ আছোঁ আৰু মানে গাইজ এতিয়া মাহঁতি গ'ল মাহঁতি ৰাতিপুৱা প্ৰায় সোনকালে গ'ল আৰু এতিয়া মই লগৰজনক মাতিছোঁ লগৰজন আহিব চ' সিয়ালৈ যাম মই এতিয়া গা পা ধুই পূৰা ৰেডি হৈ আছোঁ আৰু এতিয়া যাম চাই থাকিবা শেষলৈকে আৰু গাইজ মানে আমাৰ আজু আইতাৰ ঘৰ এইপিনে এনেকৈ ক'বলৈ পশ্চিমগাঁও বুলি কয় সেই জেগাটুকুৰা আৰু মানে গাইজ খুব ধুনীয়া ভিউ মানে একদম গাই নদী একদম লাষ্টৰ গাঁওখনে আমাৰ আজু আইতাৰ ঘৰ আছে মানে লাষ্টৰ মানে এফালে আৰু গাই নদী চ' যি কি নহওক গাইজ গৈ আছোঁ দেখাই থাকিম শেষলৈকে চাই থাকিবা মৰম দিবা ছাবস্ক্ৰাইব কৰি ল'বা চেনেল ভিডিঅ'টো লাইক এটা কৰি যাবা চ' গাইজ চাই থাকিবা শেষলৈকে 9:30 বজাৰ পৰা গাইজ ৰখি এতিয়া প্ৰায় 12:30 বাজি পাৰ হ'ল এতিয়া আহিছে এনেকুৱা গাত হেৰি কৰিছোঁ দেই কৈ দিয়া ভাল কিবা এটা চাৰ্টটো ভাল লাগিছে আৰু গাইজ ল'ৰাটোৱে দিনতকৈ দিনে ধুনীয়া হৈ গৈ আছে দেখিছে নাই কেনেকুৱা ধুনীয়া হৈছে দেই দাদা আৰু কিন্তু গাইজ বহুত গাত দেৰি গৈছে ৰাতিপুৱা গাইজ 9:30 বজাৰ পৰা একেৰাহে ওলাই এইটো লোকতে ৰখি আছোঁ মানে দেই চালা এতিয়া আহি পাইছে আৰু যি কি নহয় গাইজ ওলাই আহিলে আৰু এতিয়া আছোঁ খন্দাহঁতৰ ঘৰত মানে ধুনদাক পান কাৰ্ডটো বোলে ফটো মাৰি দিব লাগে চ' এতিয়া মই বিচাৰি পিনি পোৱা নাই চ' দেৰি হৈছে অলপ চ' এতিয়া ফাইনেলি পাই গ'লোঁ পান কাৰ্ডটো তাত ফটো কৰি মাৰি দি দিওঁ হয় নাই ভাইটি আৰু এতিয়া গাইজ সুমন্তে বোলে ওলাই আহিলোঁ এতিয়া বৰ্তমান গৈ আছোঁ তেল ডিপুলৈ তেল খাবলৈ আৰু গাইজ ড্ৰাইভাৰ কিন্তু গাইজ একদম পাক্কা ড'জ দেই ইয়াক মানে জলে লগ ল'লে সময় পালে নোলাগে নাথাকে একদম পোৱা মানে এতিয়া আনি তেল ডিপু তেলটো ভৰাই লওঁ আৰু গাইজ গৈ আছোঁ এতিয়া বৰ্তমান ৰাস্তা চোৱা এইপিনে পূৰা আৰু প্ৰায় গাইজ উৎপল দাহঁতৰ ঘৰটো এইটো দেই উৎপল ফৰেক্সাহঁতৰ ঘৰটো এইটো আৰু মানে গাইজ জিংকু ফৰেক্সৰ ঘৰটো আগলৈ আছে আৰু এতিয়া আমি গৈ আছোঁ গাইনদী পিনে এতিয়া এইটো ৰাস্তা গৈ গাইনদীত উঠিমগৈ গাইনদী মানে মঠে যাবলৈ বহুতখিনি যিকি নহওক ধুনীয়া লাগিছে ৰাস্তাটো বঢ়িয়া লাগিছে চ' এতিয়া গাইজ এটা সুন্দৰ পৰিৱেশ মাজে মাজে গৈ আছোঁ বাকীখিনি মই দেখাই আছোঁ আৰু এইফালে গাইজ আমি পালোহি নহয় গাইজ গৈ আছিলোঁ মানে আৰু এইপিনে ভাল লোকেশ্যন এটা দেখিলোঁ ফটো কপি মই মাৰোঁ বোলো যি কি নহওক খুব ভাল লাগিছে ন জেগাটুকুৰা আৰু গাইজ এখন গাই নদীখন মানে গাইজ সেই আগতকৈ যে এইটুকুৰা আমাৰ বেছি ভাল আৰু মানে কি হ'লে পানী বহুত আছে এইটুকুৰাত প্ৰায় বহুত দ হ'ব আৰু এতিয়া আমি মানে ইয়াত ফটো মাৰিও ৰখিছোঁ গাইজ আৰু এইবোৰ পানী খুব আজি বাঢ়ি আছে পানীটো অলপ আৰু এইপিনে নিচানো আছে খুব এনেই আহি কেনেকুৱা লাগিছে জেগাটো পূৰা ধুনীয়া নে এইপিনে আৰু কেইদিনমানলৈ হেৰি ধেমাজিলৈ লেচিয়া যে ডাইৰেক্ট হেৰিত ওলাব মানে এইটো ৰাস্তা বনাব এতিয়া বনাই আছে আৰু তালৈকে হ'লে বহুত দূৰ আৰু গাইজ বেছি দেৰি নকৰি ফটো চটো মাৰি আকৌ গৈ থাকোঁ দেখাই আছোঁ একদম একজেক্ট লোকেশ্যন এফালে আহি এটা বহুতে ধুনীয়া লোকেশ্যন পালোঁহি আৰু এইপিনে চোৱা খুব ধুনীয়া মানে জেগাটুকুৰা কি ক'ম মানে এইপিনে নিচানে ইয়াত বহি আছে আৰু এইপিনে আছে ভণ্টি দুজনী আৰু মানে ৰাইজ কি ক'ম এইটুকুৰা হেৰি একদম গাই নদীৰ শেষতো মানে সেইখন গাঁৱৰ আমাৰ কি কয় হ'লে আমাৰ আজু আইতাহঁতৰ ঘৰ চ' ই আগলৈ আছে আৰু এফালে মানে ইমান ঘৰ মানে গাইজ নাই বহুত দূৰ এনেকৈ ঘৰ নাই একদম লাষ্টৰ হেৰিটুকুৰা বুলি ক'ব পাৰি মানে আৰু কেনেকুৱা লাগিছে আহি কওক কিবা এটা যি কি নহওক ৰাইজ মানে একদম ভিউ কিন্তু আল্টিমেট ভিউ মানে কি ক'ম চোৱা একদম নদী চ' তোমালোকক মানে মই এটা মানে চিনেমেটিককৈ চ' বনাই দিম চাবা মানে কেনেকুৱা লাগিছে কমেণ্টো কৰিবা নিশ্চয় আৰু এনেকুৱা ধুনীয়া জেগাটুকুৰা এইপিনে চোৱা একদম শেষতো এইপিনে ৰাস্তা বনাই আছে কিবা মানে ধেমাজি ওলাব পৰা আৰু ইয়াৰ পৰা লেচিয়াখন বেছি দূৰ নহয় ওচৰতে বুলি ক'ব পাৰি আৰু কি কয় হ'লে কেইদিনমান পিছত এইবোৰ চব সৰিয়হ হ'ব এতিয়া কেইবামানৰ পিছত আৰু চব মানে সৰিয়হ আহিছে এইপিনে চব পিনে গোটেইখন সৰিয়হ হা ক'ত ইয়াত নি ইয়াত পানী নহয় নেকি সকামৰ ঘৰ পাই গ'লহি আৰু এতিয়া এইপিনে আমাৰ অকণি মামা আছে ব্লগ বনাই আছোঁ আৰু এইপিনে নাম পাৰ্টি আহিলে এইপিনে আদৰিবলৈ যা যোগাৰ কৰি আছে মাহীহঁতি মহাদেউহঁতি
আৰু এপিনে আমাৰ ডাঙৰ মামা এপিনে গায়ন বজাই আছে চব ভিতৰত এপিনে আমাৰ মহাদেৱ আছে আৰু এপিনে আদৰিবলৈ মানে হেৰি কৰিছে এপিনে ভণ্টিহঁত আৰু এপিনে গান বজাই আছোঁ দেখাই আছোঁ গৈ পিনি গাইজ খুব মানে গৰম হৈছে আৰু পূৰা এপিনে হেৰি কৰি আছে মানুহবোৰ চোৱা বিচনী মাৰি মাৰি বহি আছে চবেই আৰু গাইজ এপিনে নাম্বাৰটো মাৰিব হৈছে চ' মানে এইবোৰ ফিটিং কৰি আছে এপিনে নিচান আছে এফালে ৰাইজ মানে ফিটিং কৰি আছে চ' দেখাই আছোঁ চাৰিওফালে শেষলৈকে আমাৰ নাম্বাৰ দিছে এফালে ৰাইজ আৰম্ভ কৰিছে নাম্বাৰটি চ' মই ভালকৈ দেখাই আছোঁ দেই মানে মই অলপ পাছত আছোঁ চ' মানে এতিয়া গোটেই পথাৰ আছে যি কি নহয় এতিয়া দেখাই আছোঁ ধুনীয়াকৈ
জগত গুরু জ্ঞান মণি তুমি শংকৰ গুৰু আকৌ আমাৰ মাজত ভকতি অমিয়াদ সমাজত বিলাব
আৰু গাইজ এতিয়া ঘৰলৈ যাবলৈ হৈ গ'ল দেই। আৰু এইপিনে গৰু পালত দিয়া গৰু পালত দিয়া মানে গৰুবোৰ এনেকুৱা বাৰিষা দিনত। চ' এইপিনে কাৰেণ্টত যিহেতু খুব জেগা আছে চহাবলৈ, চ' এইবোৰ চ' এইপিনে গৰু এৰাল দিয়াহি এনে মানে ফটো মাৰিব আহিছিলোঁ আমি বিশেষ এটা কথাত মানে দেই। আৰু গাইজ নদী পানী খুব ধুনীয়াকৈ বাঢ়ি আছে। আৰু আমাৰ ঘৰ ওচৰত আমি গা ধুলোহেঁতেন বাৰু, এতিয়া দূৰ যাওঁনে যিকি নহয় গাইজ সকামৰ ঘৰত এই মানে মঠাইটো ইপাৰে আছে। চ' আমি এতিয়া ইয়াত আছোঁ নদী কিনাৰত। এতিয়া গাইজ বেছি দেৰি নকৰি ঘৰলৈ গৈ থাকোঁ। আৰু ৰাইজ এতিয়া ঘৰলৈ গৈ আছোঁ। আৰু ইমান ধুনীয়া এটা ভিউ, কি ক'ম, সৌন্দৰ্যৰ মাজে মাজে গৈ আছোঁ। আহি কেনেকুৱা লাগিলে গাইজ পুৰা ভিউ। আমি এদিন আহিম মানে খোৱা বস্তু চাবলৈ আহিম, পুৰা ধুনীয়াকৈ আহিম মানে ঠাণ্ডা লৈ। চ' গাইজ এনেকুৱা ধুনীয়া এটা পৰিৱেশ নহয় গাইজ, কি ক'ম। চ' গাইজ একদম শেষত কিন্তু আমাৰ মানে এইবিলাক গায়ন্তীয় এই চাইডে একদম লাষ্টৰ গাঁওখন আছে আমাৰ। কি হ'লে আজু আইতাহঁতৰ ঘৰ, আমাৰ মানে মমাহঁতৰ দদৌ মাকৰ ঘৰ আছিলে। ত' এতিয়া কি হ'লে সেইটো কাৰণে আজি সকাম আছিলে। আৰু গাইজ এখন গায়ন্তীখন চোৱা ভিউ, কি ক'ম গাইজ, আল্টিমেট ভিউ মানে। আৰু গাইজ তাত নাম্বাৰ দি ভিডিঅ'ত দেখিলে তোমালোকে চ' ভাল পালা বুলি আশা ৰাখিছোঁ। আৰু গাইজ এতিয়া সেইখন চুমনি, নতুন চুমনিখন এইপিনে আছে, এই মানে গছ চছবোৰ দেখিছোঁ। এতিয়া ঘৰলৈ গৈ আছোঁ। আৰু এইফালে পূৰা ধুনীয়া ডাঙৰ ফিচাৰী দেখিছা। আৰু আমি এতিয়া গৈ আছোঁ। আমি যাওঁতে গৈছিলোঁ চুমনি ৰাস্তাত পিনে, আৰু এতিয়া ভেবেলী ৰাস্তাত পিনে গৈ আছোঁ। মানে চুমনি ৰাস্তাটো বহুতে বেয়া মানে, সেইবাবে আমি এতিয়া ভেবেলী পিনে গুচি আহিলোঁ। আৰু এইটো ভেবেলী ৰাস্তা পালোহি প্ৰায় নদী কিনাৰে কিনাৰে। চ' আজিৰ দিনটো আজি ইয়াতে পাৰ হ'ল বুলি ক'ব লাগিব। এতিয়া ৰাতিখিনি বা বাকীখিনি কি হয় হ'ব আৰু গাইজ দেখাই আছোঁ, চাই থাকিবা শেষলৈকে। আৰু আজি কলেজ যোৱা নহ'লে কাইলৈ পৰা আকৌ কলেজ লগ পাই যাবা, চাই থাকিবা শেষলৈকে। আৰু ৰাইজ আমাৰ মানে মৰিগাঁও কলেজত এবাৰ ফেচাছত আমাৰ দীপক শৰ্মা আহিব, আৰু এইপিনে আহিব কি হ'লে প্ৰাণদীপ আহিব। চ' ইয়াকো লগ ধৰিছে মানে আমাৰ কলেজলৈ যাব নাই ভাবিছোঁ যাম। চ' ৰাইজ শেষলৈ গৈ থাকোঁ।